গুৱাহাটীত বড়ো ট্ৰাইবল সকলক উচ্ছেদ কৰা আৰু ট্ৰাইবলৰ মাটিক শিক্ষিতৰ মাটিক আন ট্ৰাইবলক দিয়া ইয়াৰ এগেইনষ্টত যুঁজ এখন হ'ব। সৰ্বজৰা বিটিআৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৩৬০০ বিঘা মাটিক ইতিমধ্যে আদানী বিক্ৰী কৰিলে এপিডিচিএল পাৱাৰ প্ৰজেক্টৰ নামত। শ্ৰীৰামপুৰত হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়ো ডাঙৰীয়া মিলিজুলি গৰু সিন্ডিকেট, মৌ সিন্ডিকেট, গাহৰি সিন্ডিকেট, ব্ৰইলাৰ সিন্ডিকেট আৰু সুপাৰী সিন্ডিকেটৰ এগেইনষ্টত যুঁজ এখন হ'ব। বিটিআৰৰ দুৰাণ খাবৰ নামত প্ৰমোদ বড়ো ডাঙৰীয়াই হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰিছে। নিৰ্বাচনৰ সময়ত ৰাইজৰ ৰাজাক ফুচুলাই প্ৰতি ঘৰে ঘৰে এখন চাকৰি পাব। সেই মিছলীয়া কথাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এগেইনষ্টত এই যুঁজ এখন হ'ব। নলেজ ফেষ্টিভেলৰ নামত এটা কিতাপৰ দাম ৫,০০০ টকা প্ৰমোদ বড়ো ডাঙৰীয়াই কেলেংকাৰী কৰিছে। নিযুক্ত যুৱ নেতা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ অসমবাসীৰ কাৰণে এটি ভাল খবৰ আনিছে, এটি গুৰুত্বপূৰ্ণ ঘোষণা। আৰু এই ঘোষণাটো সেইটোৱে, যুঁজ এখন হ'ব। এই যুঁজ এখন হ'ব। সৰ্বজৰা বিটিআৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৩৬০০ বিঘা মাটিক ইতিমধ্যে আদানী বিক্ৰী কৰিলে এপিডিচিএল পাৱাৰ প্ৰজেক্টৰ নামত। ট্ৰাইবলৰ মাটি সেইটো, ছিক্স শ্বেডিউলৰ থকা মাটি সেইটো, বেল এণ্ড ব্লকৰ থকা মাটি, ইয়াৰ এগেইনষ্টত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এগেইনষ্টত যুঁজ এখন হ'ব। উমৰাংচু ডিমা হাছাৱত ৯,০০০ বিঘা মাটি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আদানী বিক্ৰী কৰিলে, ইয়াৰ এগেইনষ্টত যুঁজ এখন হ'ব। গুৱাহাটীত বড়ো ট্ৰাইবল সকলক উচ্ছেদ কৰা আৰু ট্ৰাইবলৰ মাটিক শিক্ষিতৰ মাটিক আন ট্ৰাইবলক দিয়া ইয়াৰ এগেইনষ্টত যুঁজ এখন হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এগেইনষ্টত শ্ৰীৰামপুৰত হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়ো ডাঙৰীয়া মিলিজুলি গৰু সিন্ডিকেট, মৌ সিন্ডিকেট, গাহৰি সিন্ডিকেট, ব্ৰইলাৰ সিন্ডিকেট আৰু সুপাৰী সিন্ডিকেটৰ এগেইনষ্টত যুঁজ এখন হ'ব। এই যুঁজ এখন হ'ব। বিটিআৰত প্ৰমোদ বড়ো ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত ৰাইজৰ ৰাজাক ফুচুলাই প্ৰতি ঘৰে ঘৰে এখন চাকৰি পাব। সেই মিছলীয়া কথাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এগেইনষ্টত এই যুঁজ এখন হ'ব। নলেজ ফেষ্টিভেলৰ নামত এটা কিতাপৰ দাম ৫,০০০ টকা প্ৰমোদ বড়ো ডাঙৰীয়াই কেলেংকাৰী কৰিছে, হাজাৰ হাজাৰ কোটি টকা, ইয়াৰ এগেইনষ্টত যুঁজ এখন হ'ব। বিটিআৰৰ দুৰাণ খাবৰ নামত প্ৰমোদ বড়ো ডাঙৰীয়াই হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰিছে, ইয়াৰ এগেইনষ্টত যুঁজ এখন হ'ব। ৰাইজসকল, আপোনালোকে ছবি জ্ঞাত, পূৰ্বৰ পৰাই ভাৰত স্বাধীনৰ আগৰ পৰাই সেই কংগ্ৰেছ দলে গোটেই ভাৰতবাসীক জাতি নিৰ্বিশেষে, ধৰ্ম নিৰ্বিশেষে আমি সবক লৈ পেলাই, সকলোৰ ভইচ হৈ পেলাই আমি জনগণৰ গণতন্ত্ৰৰ ৰূপ লৈ পেলাই আমি সকলোৰে ভইচ হৈ পেলাই ব্ৰিটিছৰ এগেইনষ্টত মাত মাতিছে আৰু ব্ৰিটিছৰ এগেইনষ্টত মাত মাতি পেলাই আমি স্বাধীন ভাৰত পাবলৈ সক্ষম হৈছে। এই কংগ্ৰেছৰ ভইচ এতিয়ালৈকে এই ভইচে আছে। আমি আপোনালোকৰ প্ৰিয় কংগ্ৰেছ, আপোনাৰ বন্ধু, আপোনাৰ বিপদ আপদত আপোনাৰ লাঞ্ছিত বঞ্চিত কংগ্ৰেছ কেতিয়াও কৰিব নিদিব এই ভাৰতীয় জনতা পাৰ্টি চৰকাৰক। এই হিমন্ত বিশ্ব শৰ্মা মিছলীয়া মানুহ আমাক বঞ্চিত, লাঞ্ছিত আৰু বিশেষকৈ ট্ৰাইবলৰ মাটিৰ এগেইনষ্টত দালালি আমি সহ্য নকৰিব। ইয়াৰ এগেইনষ্টত যুঁজ এখন হ'ব। নৱনিযুক্ত যুৱ নেতা ৰাহুল গান্ধী, নৱনিযুক্ত যুৱ নেতা অসমৰ সভাপতি
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এই যুঁজ এখন দিব। নমস্কাৰ আইসকল।